আমি আমাৰ মৌলিক অধিকাৰৰ যিটো মানে হৰণ কৰি থকা কাৰ্য চৰকাৰে যি ৰাজ্য চৰকাৰে যি হৰণ কৰি আছে খৰ্ব কৰি আছে সেইটো যি মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ভাৰত চৰকাৰক যি দৃষ্টিআকৰ্ষণ কৰিবৰ কাৰণে আমি ধৰ্ণা দিবলৈ গৈ আছোঁ। এই ঘটনাত গৈ আছোঁ আপোনালোকক দেখুৱাইছে এইখনে হ'ল কামাখ্যা দিল্লী স্পেচিয়েল ট্ৰেইন। এইখনত আমি S4ত আছোঁ, S4ৰ শ্লিপাৰত আমি আছোঁ, শ্লিপাৰত গৈ আছোঁ কাৰণ আমি ইমান চঞ্চল ফেমিলিত নহয়। বিশেষ সাম্প্ৰদায়িক মানে বিশেষ সাম্প্ৰদায়িক প্ৰকৃতিৰ পৰা মানুহ আমি ইয়াৰ ধৰ্মীয় সংখ্যালঘু মানুহ আমি আমাৰ এই অসমখনত ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰি থকাৰ কাৰণে চৰকাৰে আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰি থকাৰ কাৰণে হৰণ কৰি থকাৰ কাৰণে আমি আমাৰ মৌলিক অধিকাৰ ৰক্ষা কৰিবলৈ আমি আজি ৰাওনা হৈছোঁ সুদূৰ আমাৰ দেশৰ ৰাজধানী দিল্লীলৈ। আহক আমাৰ লগত কোনে কোনে আছে বন্ধু আপোনালোকক একবাৰ দেখুৱাই দিছোঁ। আমি নলবাৰী জিলাৰ পৰা যাত্ৰা কৰিছোঁ। মোৰ লগত আহিছে আমাৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক মহিদুল ইছলাম নাহৰীয়া। এয়া মোৰ লগত আছে ভাংনামাৰী আঞ্চলিক সমিতিৰ প্ৰেচিডেণ্ট সুৰজামান আপকামিং এডভকেট। আমি আপোনালোকক দেখুৱাই থাকিম দিল্লী পোৱালৈ আৰু কিমান। ইয়াৰ লগতে আছে আমাৰ নলবাৰী জিলাৰ সাংগঠনিক সম্পাদক মহিদুল ইছলাম নাহৰীয়া। তাৰপিছত ভাংনামাৰী আঞ্চলিকৰ জেনেৰেল ছেক্ৰেটাৰী বাহাদুদ্দিন আহমেদ। আহক আমি আৰু গৈ থাকোঁ। আমাৰ দাবী চৰকাৰে মানি ল'বই লাগিব। ৰাতি 7:50 আহি নিউ আলিপুৰদুৱাৰ জংচনত পালোহি। কথা কোৱা নাই, আপোনালোকে বিশ্বাস কৰা নাই। 2:35 গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা গাড়ী ষ্টাৰ্ট কৰিছিলে। অৱশেষত এতিয়া চাওক 7:54 আহি আমি নিউ আলিপুৰদুৱাৰ জংচনত আহি উপস্থিত হৈছোঁ। চাওক আমি পিছলৈ আপোনালোকৰ লগত আকৌ আহি আছোঁ। বন্ধুসকল আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক আমাৰ এই ব্লগছ আমজাদ হুছেইন ভাই। কামাখ্যা ষ্টেচনৰ পৰা আমাৰ যাত্ৰা আছিলে। ঠাই ঠাই আহি আপোনালোকৰ লগত আমি দেখা কৰিছিলোঁ। আজি ইয়াত অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু মানুহৰ ওপৰত যিটো মানে মৌলিক অধিকাৰ খৰ্ব কৰি আছে যিটো বিজেপি চৰকাৰে, তাৰ কাৰণে আমি আজিৰ দিনৰ 11টা বজাত ইয়াতে 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিম। তাৰ কাৰণে এইটো আমাৰ বেনাৰ বন্ধুসকল আপোনালোকে অলপ লক্ষ্য কৰক। আমাৰ এইটো বেনাৰ আমাৰ ইয়াতে মৌলিক অধিকাৰ যাতে আমাৰ মৌলিক অধিকাৰ আমাৰ মৌলিক অধিকাৰ যাতে বিজেপি চৰকাৰে গদি মিডিয়াই বিকৃতভাৱে প্ৰদৰ্শন কৰি যাতে আমাৰ সংখ্যালঘু সমাজৰ যাতে মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰে, হৰণ কৰিব নোৱাৰে, তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰত চৰকাৰক লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এই দাবী উত্থাপন কৰিবৰ কাৰণে আমি দিল্লীৰ এই যন্ত্ৰৰ মন্ত্ৰত আজি 2 ঘণ্টা অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিম। होशियार 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 भारत सरकार होशियार होशियार